Hello everyone, welcome to my channel. আজি মই ঘৰলে যাম। ভন্টি কম্পিউটাৰ ক্লাছলৈ গ'ল। কম্পিউটাৰ ক্লাছৰ পৰা ডাইৰেক্ট কলেজ যাব। মাছ ফ্ৰাই কৰি আছো ইয়াত। তাৰপিছত খাই মেলি যাম আৰু ঘৰলে। ঘৰৰ পৰা বেছি বস্তু আনা নাছিলোঁ, যিখিনি আনিছোঁ ভৰাই লওঁ বেগত। ৰাতিপুৱা উঠা দেৰি হৈ গ'ল, সেইকাৰণে এতিয়া দেৰি হৈছে ভাত খোৱাটো। আৰু মাৰ্কেটতো কিবা এটা কাম আছিলে, চাওঁ এতিয়া কৰিব পাৰোঁ নোৱাৰোঁ। সময় পালে সময় থাকিলে সোমাই ল'ম অফিচত, যদি সময় নাথাকে আৰু ডাইৰেক্ট হৈ যোৱাই হ'ব। আণ্টিৰ গাৰ্ডেন এইটো বহুত ধুনীয়া লাগিল, সেইকাৰণে আপোনালোকক দেখালোঁ। আৰু এটা কথা কৈ দিওঁ যে ইয়াত মাটি নাপায়, চবফালে পকা কৰি থোৱা আছে। আণ্টিয়ে বহুত দূৰৰ পৰা মাটি আনি আৰু এই আমি যে চাহ খাওঁ তাত চাহপাতবোৰ থাকি যায় যে ৱেষ্ট চাহপাতবোৰ, সেইবোৰ ৱেষ্ট চাহপাতৰ পৰা আৰু কিচেন ৱেষ্টৰ পৰা এইবোৰ কৰিছে। বহুত ধুনীয়া লাগিছে, সেইকাৰণে আপোনালোকক দেখালোঁ। আৰু আপোনালোকেও এনেকুৱা কৰিব পাৰে। আৰু আণ্টিয়ে অকল ফুল কৰা নাই, ফুলৰ লগত ধনিয়া কৰিছে আৰু জলকীয়াও কৰিছে। এইটো ভণ্টিহঁতে থকা জেগাটো, আৰু এইটো ভণ্টিহঁতৰ অ'নাৰৰ ঘৰ, মালিকৰ ঘৰ। ৰেডি হৈ গ'লোঁ ভাত খাই মেলি। আৰু যোৱাকালি ডিব্ৰুগড়লৈ গৈছিলোঁ, ভিডিঅ'বোৰ আহি ইমান এটা কৰা নহ'ল, বহুত ভাগৰ লাগি আছিলে, সেইকাৰণে কালি ৰাতি ভিডিঅ' নকৰিলোঁ। আৰু এতিয়া মই বেগ চেগ লৈ ৰেডি। আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনে লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল আইকনটো ক্লিক কৰি দিব, তেতিয়া মোৰ ভিডিঅ' ন'টিফিকেশ্যনবোৰ পাই থাকিব। ফৰ্মখন ছাবমিট কৰিলোঁ, আধা ঘণ্টামান লাগিব বুলি কৈছে, সেইকাৰণে বাহিৰত এনেই ঘূৰি আছোঁ। আৰু ফুলজোপা বহুত ধুনীয়া লাগিছে, কি ফুল কয় নাজানো, কিন্তু দেখিবলৈ বহুত মৰম লগা। আপোনালোকে যদি ফুলৰ নামটো জানে কমেণ্ট কৰি জনাব। অফিচৰ কামটো হ'ল, এতিয়া ঘৰলৈ ঘূৰি গৈ আছোঁ। আৰু এইডোখৰ লিডু বুলি কয়, এতিয়া লিডু পাইছোঁ আমি। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।